হেল্ল' গাইজ, তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভাল আছেনে ভাল? তো যোৱা ৰাতি মোৰ লগত এটা অজব কাণ্ড হ'ল, এইটো কওঁ মই। মানে যোৱা ৰাতি কাৰেণ্ট গ'ল, মানে বোম এন্ধাৰ। তাৰপিছত মই বিচনাত শুই আছোঁ, আঁঠুৱাখন তলোৱা নাই মানে। তাৰপিছত এটা মই নাজানো, এনেই বিচনাত শুই আছোঁ, তাৰ মোবাইলটো চাৰ্জ লগাব গ'লোঁ। এনেই ভাবিলোঁ মোবাইলটো চাৰ্জ লগাই শুই যাওঁ। তাৰপিছত সেইটো টাইমতে বিচনাত শুলোঁ, মোবাইলটো চাৰ্জত লগালোঁ। তাৰপিছত বিচনাত শুলোঁ মই, নাজানো ক'ৰ পৰা এটা মৌ মাখি আহিলে। মোৰ বিচনাত পৰি আছোঁ, মই দেখা নাই, এন্ধাৰ আছিল ৰুমটো। মই বিচনাত শুই দিলোঁ, মাৰি নহয় পকৰত খুন্দা। ৰাতি অৱস্থা বেয়া, মোৰ ক'লা পৰি গৈছে বস্তুটো। ইমান বিষ মাক কষ্ট, আপোনালোকে অনুমান কৰিব পৰা নাই যিমান বিষ। মই ভালকৈ খোজ কাঢ়িব পৰা নাই আজি। সেই বস্তুখিনি গৰম পৰি আছে মানে একদম, আৰু সেই বস্তুটো ক'লা পৰি গৈছে মানে অলপমান। অৱস্থা বেয়া, আমাৰ সেই জ্বৰ উঠে নেকি। মানে কেছটো কি হ'ল, মৌ মাখিটো ক'ৰ পৰা আহিলে, কেইদিনমান আগত আমাৰ বজাৰত ঘৰ ন, বজাৰৰ ঘৰৰ ওচৰতে মানে, ঘৰৰ ওচৰতে বৃহৎ গছ আছে, বহুত ডাঙৰ, বহুত পুৰণি গছ, বহুত বছৰ আগৰ গছ, বহুত ডাঙৰ। সেইডাল মানে কিবাকৈ এইকেইদিন বতাহ বৰষুণ তাত মানে গছটো ভাঙি পৰিলে। তাৰপিছত সেই তাত গছডালত এসোপামান মানে মৌৰ কিবা আছিল, মৌ মানে থাকে যে লাগি, সেইটো হ'ল। তাৰ গছডালটো ভাঙি পৰিলে এদিন, গোটেই অলপ ক্ষতি কৰিলে। বজাৰ কেইখনমান দোকান ভাঙিলেও গোটেই মৌখিনি মানে স্প্ৰেড হৈ গ'ল য'তে ত'তে। তো তাৰ পৰা আহিলে নেকি মৌটো, এসোপা মৌ আছিল মানে, কম লাখ লাখ কৰকৰ মৌ আছিল। তাৰ পৰা আহিলে নেকি, মোৰ ৰুমত এটা সোমাই গ'ল কিবাকৈ ৰাতি। তো সেইটো হ'ল মানে ইনচিডেণ্ট এটা মোৰ লগত। তো এইটো ক'লোঁ মই। তাৰপিছত মোৰ গাটো ভাল লগা নাই মানে ইমান, সেইটো কাৰণে মাৰিলে মানে পকৰ। নকৰিবি, আমি পড়ার লগে লগে তোর শার্টের ভিতরে দিবি। দিলে হইল আরো। হ্যাঁ হ্যাঁ আপোনালোকে চাগে ভাবি আছে মই জংঘলবাৰীত কি কৰি আছোঁ। একো বেলেগ কাম কৰিব অহা নাই, মই হাগিব চাগিব অহা নাই। মই এনেই মানে সেউজীয়া ন, কালি ৰাতি বৰষুণ দিলে, তো এতিয়া গোটেই চব পিনে সেউজীয়া হৈ আছে। এইটো আমাৰ ঘৰৰ পিছপিনে, মানে ঘৰৰ বাৰীখন, তাতে আছোঁ মানে বিন্দাছ অকলে অকলে। ভাল লাগে মানে ইয়াত থাকি, বতাহ মাৰি আছে অলপ, এনেই গৰম দিনটো অলপ গৰম গৰম টাইপৰ মানে, সেইটো কাৰণে আছোঁ। আৰু প্লিজ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন, নতুন চেনেল হয়, অলপ হেল্প কৰি দিব। ভিডিঅ' বনাই থাকিম ভাল ভাল, তো চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'ৰ ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব লগৰকেইটাৰ লগত। বাই।